আজিৰ তাৰিখত এটা ভাল খবৰ হ'ল গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত গোৱালপাৰা জিলা প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ প্ৰস্তুতি কৰা হৈছে 1 আৰু 2 জুলাই তাৰিখে। কিন্তু এইখিনিতে এটা সমস্যাৰ সৃষ্টি হৈছে। জিলা প্ৰশাসনে প্ৰকাশ কৰা মতে এয়া গোৱালপাৰা জিলাৰ 40তম প্ৰতিষ্ঠা দিৱস। কিন্তু বহুতেই প্ৰশ্ন উত্থাপন কৰিছে, গোৱালপাৰা জিলাৰ বয়স কেৱল 40 বছৰেই হ'লনে? আচলতে গোৱালপাৰা জিলাখন এখন প্ৰাচীন জিলা। ইয়াৰ ইতিহাস আছে, ইয়াৰ এক সুদীৰ্ঘ ইতিহাস আছে। কিছু বিতৰ্কৰ অৱতাৰণা হৈছে সামাজিক মাধ্যমত, বিশেষভাৱে সামাজিক মাধ্যমত। তো এই বিষয়ে সকলোখিনি কথা স্পষ্ট কৰাৰ উদ্দেশ্যে প্ৰকৃততে গোৱালপাৰা জিলাৰ প্ৰশাসনে গোৱালপাৰাৰ ইতিহাস বিকৃত কৰিছে নে ইয়াৰ আঁৰত অইন কিবা কথা লুকাই আছে, এই কথাখিনি জানিবৰ বাবে আমি ওচৰ চাপিছিলোঁ কেইজনমান বিশিষ্ট ব্যক্তিৰ ওচৰত, গোৱালপাৰা জিলাৰ বিশিষ্ট নাগৰিকৰ ওচৰত, আৰু তেওঁলোকে কি ক'ব বিচাৰিছে সেইখিনিকে মই আপোনালোকৰ সন্মুখলৈ আনিব বিচাৰিছোঁ। এই বিষয়ে কিছু জানিবলৈ মই লগ কৰিছিলোঁ সাহিত্যিক পেঞ্চনেৰে সন্মানিত লেখক শিল্পী দিলীপ কুমাৰ শৰ্মাৰ ওচৰত। তেওঁনো কি কৈছে আহকচোন তেওঁৰ মুখেৰেই শুনো। গোৱালপাৰা জিলাৰ প্ৰশাসনে গোৱালপাৰা জিলাৰ প্ৰতিষ্ঠা দিৱস পাতিবলৈ ওলাইছে। আমি তাৰ কাৰণে ভাল পাইছোঁ, এইটো এটা বৰ ভাল কথা হৈছে। কিন্তু গোৱালপাৰা জিলা প্ৰশাসনে যিখন ৰিফ্লেট উলিয়ালে, ৰিফ্লেটখনত তেওঁলোকে লিখি পেলালে যে 40তম প্ৰতিষ্ঠা দিৱস। এই কথাখিনিত আমাৰ কিছু আপত্তি আছে, কাৰণ গোৱালপাৰা জিলাৰ প্ৰতিষ্ঠা 40তম প্ৰতিষ্ঠা দিৱস এইটো চাগে হ'ব নোৱাৰে। এইটো কাৰণ তেওঁলোকে হিচাপ কৰিলে যে গোৱালপাৰা যেতিয়া 1983 চনৰ 1 জুলাইত যেতিয়া আমাৰ গোৱালপাৰা জিলাখনৰ পৰা ধুবুৰী আৰু কোকৰাঝাৰক উলিয়াই লৈ গোৱালপাৰা জিলাক অৰ্থাৎ তিনিটা মহকুমাক যেতিয়া জিলা ঘোষণা কৰিলে, তেতিয়া গোৱালপাৰা জিলাখনত থাকি গ'ল। কিন্তু গোৱালপাৰা জিলাৰ পৰাহে তেওঁলোকক আঁতৰাই দিয়া, ফালৰি কাটি দিয়া হ'ল, আৰু গোৱালপাৰাখন অকলশৰীয়া হৈ থাকিল। সেই দিনটোক লৈ পেলাই হয়তো তেখেতসকলে 40 সংখ্যক প্ৰতিষ্ঠা দিৱস বুলি ক'ব বিচাৰিছে। কিন্তু গোৱালপাৰা জিলাৰ 40 সংখ্যক প্ৰতিষ্ঠা দিৱস এইটো কেতিয়াও হ'ব নোৱাৰে, কাৰণ গোৱালপাৰা জিলাৰ ইতিহাসে কয় গোৱালপাৰা জিলাখন আচলতে 200 বছৰ আগৰ ইয়াত প্ৰতিষ্ঠা হৈছিল। সেইটোহে প্ৰকৃত কথা। আৰু গোৱালপাৰা জিলা প্ৰশাসনে প্ৰতিষ্ঠা দিৱস পাতক, কিন্তু শুদ্ধ তথ্য চন তাৰিখ ঠিক কৰি তেওঁলোকে প্ৰতিষ্ঠা দিৱস পাতক। আমি সকলোৱে এইটোত আমি স্বাগতম জনাম। মই লগ কৰিছিলোঁ গোৱালপাৰাৰ এজন চিন্তাবিদ, গোৱালপাৰাৰ প্ৰাচীন ইতিহাস সম্পৰ্কে চিন্তা চৰ্চা অধ্যয়ন কৰি থকা এজন বিশিষ্ট নাগৰিক গকুল ৰয় ডাঙৰীয়াৰ, আৰু তেওঁ কি ক'ব বিচাৰে আহকচোন আমি শুনো তেওঁৰ মুখেৰে। 1 আৰু 2 জুলাই গোৱালপাৰা জিলাৰ 40তম প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী কৰিবলৈ ওলাইছে। কিন্তু ইয়াতে প্ৰশ্ন হয় যে 40তম হ'ল কেনেকৈ? ইয়াৰ আগতে গোৱালপাৰা প্ৰতিষ্ঠা দিৱস আৰু হৈছিল নেকি? প্ৰথম কথা হ'ল, গোৱালপাৰা জিলাৰ এটা সুকীয়া ইতিহাস আছে। সেই ইতিহাস মতে 1772-85 খ্ৰীষ্টাব্দত গোৱালপাৰা জিলাখনৰ সৃষ্টি কৰিছিল ৱাৰেং হেষ্টিংছ চাহাবে। সেই সময়ত গোৱালপাৰা জিলাৰ প্ৰশাসনৰ ক্ষেত্ৰত ৰংপুৰ জিলাক অন্তৰ্ভুক্ত কৰা হয়। পিছলৈ 1822 চনত এক অধ্যাদেশ জৰিয়ে ধুবুৰী, গোৱালপাৰা, চৰাইবাৰী থানা তিনিখনলৈ গোৱালপাৰা জিলা নামৰ সৃষ্টি হয়। 1869 চনত এক অধ্যাদেশ গোৱালপাৰা জিলাৰ পৰা ফালি নি গাৰোপাহাৰক এখন সুকীয়া জিলা কৰা। এই কথা গোৱালপাৰা বুৰঞ্জীয়ে কয়। সেই সময়ত কিন্তু গোৱালপাৰা জিলাৰ সদৰ গোৱালপাৰাই আছিল। তাৰপিছত 1879 চনত সেই সময়ৰ গোৱালপাৰা জিলাৰ উপায়ুক্ত কেম্বেল চাহাবে গোৱালপাৰা চহৰৰ সদৰ ধুবুৰীলৈ স্থানান্তৰিত হয়। গোৱালপাৰা ইতিহাস চমুকৈ ক'বলৈ গ'লে এইখিনি হয়। গতিকে গোৱালপাৰাৰ ইতিহাস বিকৃত কৰি গোৱালপাৰা জিলাৰ 40তম
কাৰ্যসূচী প্ৰস্তুত কৰিব ওলোৱা কথাটো আমি কোনোপধ্যেই মানি নলওঁ। আমি আন এগৰাকী বিশিষ্ট ব্যক্তিৰ ওচৰলৈ গৈছিলোঁ, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন প্ৰধান সম্পাদিকা, বিশিষ্ট লেখিকা গীতা দাস বাইদেউ, আৰু তেওঁ এই বিষয়ে আগবঢ়োৱা মন্তব্য মই আপোনালোকৰ ওচৰলৈ আগবঢ়াব বিচাৰিছোঁ। নমস্কাৰ। গোৱালপাৰা জিলা প্ৰশাসনে 1 আৰু 2 জুলাই তাৰিখে গোৱালপাৰা জিলা প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ লোৱা বুলি শুনি আমি ভাল পাইছোঁ। কিন্তু হঠাৎ দেখিলেও গোহাৰি পত্ৰখনত 40তম জিলা প্ৰতিষ্ঠা দিৱসটো লিখা হৈছে। তেতিয়াহে খোকোজা লাগিল, কিয়নো 40তম মানে বিগত সময়ছোৱাত 1ৰ পৰা 39তম দিৱস পালন কৰা হৈছিল যদিও আমি কিন্তু স্থায়ী বাসিন্দা হিচাপে একো নাজানিলোঁ, গম নাপালোঁ। এইটো 40তম দিৱস বুলি কোৱা হৈছে গোহাৰিখনত। তাৰোপৰি 40তম দিৱস হয়তো এনেকুৱা হ'ব পাৰে যে 1983 চনত যি জিলা ঘোষণা কৰা হৈছিল তাৰ পৰা হিচাপ কৰি 40 চনটো উলিয়াইছে। কিন্তু আচলতে 1983 চনত অসম চৰকাৰে গোৱালপাৰা জিলাখনক 3টা ভাগত বিভক্ত কৰি সুকীয়াকৈ ধুবুৰী, কোকৰাঝাৰ আৰু গোৱালপাৰা জিলা গঠন কৰে। পিছলৈ আকৌ 1989 চনৰ 15 আগষ্ট তাৰিখৰ দিনা বঙাইগাঁও গোৱালপাৰা জিলাৰ পৰা ফালি নি বঙাইগাঁও নামৰ এখন সুকীয়া জিলা সৃষ্টি কৰে। গতিকে ক'বলৈ গ'লে 1989 চনতহে 1989 চনৰ 15 আগষ্টৰ পৰাহে গোৱালপাৰা জিলাখন স্বতন্ত্ৰ জিলা মৰ্যাদা লাভ কৰে। এই ক্ষেত্ৰত 40তম গোৱালপাৰা জিলাৰ প্ৰতিষ্ঠা বুলি কোৱা, এইটো মই আগতে উল্লেখ কৰিলোৱেই যে 40তম মানে 1ৰ পৰা 39তম আগতে হৈ গ'ল নেকি কেতিয়াবা প্ৰতিষ্ঠা দিৱস, অথবা যদি এই হিচাপটো কৰা হয় যে 83 চনত জিলা ঘোষণা কৰাৰ পিছৰ পৰা যদি হিচাপ কৰা হয় 40তম হয়, কিন্তু তেতিয়াও গোৱালপাৰা জিলাখন স্বতন্ত্ৰ নাছিল। বৰঞ্চ 1989 চনৰ 15 আগষ্টৰ পিছতহে গোৱালপাৰা জিলাখন স্বতন্ত্ৰ হয়। সেইখনৰ পৰা জিলাৰ স্বতন্ত্ৰতাটো 33 বছৰহে হয়, প্ৰতিষ্ঠাটো নহয়। কিয়নো প্ৰতিষ্ঠা আৰু এটা কাৰণৰ নহয়, গোৱালপাৰা অবিভক্ত গোৱালপাৰা জিলাখনৰ পৰা কাটি লৈ গৈহে অন্যান্য জিলাবিলাকৰ সৃষ্টি কৰা হৈছে। গোৱালপাৰাখন কিন্তু গোৱালপাৰা হৈয়ে থাকিল। মই আশা কৰিম, যিহেতু এখন ঐতিহ্যপূৰ্ণ ঠাই গোৱালপাৰা, গতিকে ইয়াৰ ইতিহাস যাতে ঠিকে থাকে, ইতিহাস যাতে কোনো কাৰণতে বিকৃত কৰা নহয়, তাৰ বাবে মই প্ৰশাসনকে হওক বা ৰাইজকো মই আটক অনুৰোধ জনাওঁ যাতে এই ভুলবিলাক নহয় বা এনেকৈ থাকি নাযায়। কাৰণ এইবিলাক পৰৱৰ্তী বংশধৰৰ কাৰণে দলিল হ'ব। দলিল যদি ভুল হয় তেতিয়াহ'লে ভুলবিলাক কিন্তু থাকিয়ে যাব। মই আশা কৰিম ৰাইজ তথা প্ৰশাসন সকলোৱে যাতে এই বিষয়টোৰ দৃষ্টি নিক্ষেপ কৰে আৰু জিলাৰ যিখন ইতিহাস, জিলাৰ যি মৰ্যাদা, এই মৰ্যাদাটো যাতে অক্ষুণ্ণ ৰাখে। আন এগৰাকী বিশিষ্ট ব্যক্তি, লেখক, চিন্তাবিদ ৰক্তিম শৰ্মা ডাঙৰীয়া, এই বিষয়ে তেওঁ কিছু কথা আমাক ব্যক্ত কৰিছিল। মই আপোনালোকলৈ তেওঁৰ বক্তব্যখিনি আগবঢ়াব বিচাৰিছোঁ। গোৱালপাৰা নাম সৃষ্টি হোৱাৰ দুটা উৎস আছে, দুটা সূত্ৰ আছে। একাংশৰ মতে প্ৰাচীন কামৰূপত ঈশ্বৰ ঘোষ নামৰ এজন মহামাণ্ডলিক আছিল, বৌদ্ধ ধৰ্মী, আৰু সেই মহামাণ্ডলিকজনে গোৱালিত টিপিকা গাঁৱৰ এজন ব্ৰাহ্মণক বিধান দিছিল, আৰু সেই গোৱালিত টিপিকাৰ পৰাই গোৱালপাৰা নামৰ সৃষ্টি হোৱা বুলি বহুতে ক'ব খোজে। আন এটা সূত্ৰ আছে যে এই অঞ্চলত আগতে গোৱালপাৰা অঞ্চলত গোপালকসকল আছিলে, এতিয়াও গোৱালতলী নামৰ ঠাই এখন আছে, আৰু সেই গোৱালতলীৰ পৰাই গোৱালপাৰা হোৱা বুলি বহুতে কয়। যি কি নহওক, গোৱালপাৰা সম্পৰ্কত ঐতিহাসিক তথ্য এইখন কিতাপ মেছপাৰা জমিদাৰী নগেন্দ্ৰনাথ চৌধুৰী আৰু আবাহনৰ গুৰি কথা ডক্টৰ মীৰা দেৱী ৰচিত। তাত তেখেতে লিখিছে, মেঘৰামৰ পুত্ৰ গোবিন্দৰামে 1561 চনৰ পৰা 1621 খ্ৰীষ্টাব্দ মেছপাৰাৰ জমিদাৰী লাভ কৰি বিজনী ৰাজকুমাৰীক বিয়া কৰাই আৰু যৌতুক স্বৰূপে গোৱালপাৰা তালুক লাভ কৰে। অৰ্থাৎ গোৱালপাৰা নামৰ তালুক এখন আছিলে, আৰু সেই তালুকখন বিজনী ৰজাৰ অধীনত আছিলে, আৰু মেছপাৰা ৰজাই এইখন যৌতুক হিচাপে লাভ কৰিছিল।
অৰ্থাৎ আমি যিখন গোৱালপাৰা জিলাৰ কথা ভাবোঁ, যিখন গোৱালপাৰা মেপ আমাৰ চকুত ভাহি উঠে, প্ৰকৃততে পূৰ্বতে গোৱালপাৰা ইমান ডাঙৰ নাছিলে। গোৱালপাৰা ক্ষুদ্ৰ এটুকুৰা অঞ্চল আছিলে, এখন তালুক আছিলে, আৰু এইটো বৰ্তমান গোৱালপাৰা চহৰখন বুলি বহুতে কয়। এতিয়া গোৱালপাৰা জিলা কেনেকৈ হ'ল? যিসকলে বুৰঞ্জী পঢ়িছে নিশ্চয় জানিব। নৰনাৰায়ণৰ উত্তৰসূৰী ৰঘুদেৱ আৰু লক্ষ্মীনাৰায়ণৰ মাজত সংঘাত, ৰঘুদেৱৰ মৃত্যুৰ পিছত লক্ষ্মীনাৰায়ণ আৰু পৰীক্ষিতৰ লগত সংঘাত, এই দুই খুৰা ভতিজাৰ সংঘাত, ৰজাসভাক লৈ সংঘাত, এই সংঘাতে মাতি আনিছিলে ইয়ালৈ মোগল, পাঠান, আফগানসকলৰ মুখীয়া ইছাখা ৰঘুদেৱৰ মৃত্যু আছিলে। ইছাখা মোগলৰ বিৰোধী আছিলে। 1912 চনত ধুবুৰীত যুদ্ধ হয়, ধুবুৰী যুদ্ধ, বিখ্যাত ধুবুৰী যুদ্ধ। ইয়াত পৰীক্ষিত নাৰায়ণ পৰাজিত হয়। পৰীক্ষিত নাৰায়ণৰ পৰিয়ালৰ মানুহখিনি আহোম অঞ্চললৈ পলাই যায়। পৰীক্ষিত নাৰায়ণৰ যুদ্ধত হাৰাৰ লগে লগে মোগলে আহি এই অঞ্চলটো অধিকাৰ কৰিলে। হাজোত তেওঁলোকে হেডকোৱাৰ্টাৰ পাতিলে মোগলৰ। তাৰ আগতে বৰনগৰত আছিলে হেডকোৱাৰ্টাৰ। বৰনগৰৰ পৰা হেডকোৱাৰ্টাৰ শ্বিফ্ট কৰিলে আপোনাৰ হাজোলৈকে। তেতিয়া বৰ্তমান যিখন গোৱালপাৰা আৰু ধুবুৰী, এইখিনিক লৈ পেলাই, এইখিনিক নিয়ন্ত্ৰণৰ কাৰণে, খাজনা পাতি সংগ্ৰহ কৰাৰ কাৰণে ৰঙামাটি নামৰ ঠাইত থানা পাতিছিলে মোগলে। আৰু এই অঞ্চলটো তেতিয়াৰ পৰা ৰঙামাটি নামে জনাজাত হ'ল। তাৰ আগতে দক্ষিণকুল বুলি কৈছিলে। এই দক্ষিণকুল অঞ্চলটো ৰঙামাটি নামে জনাজাত হ'ল। যি কি নহওক, এটা জনজাতীয়, প্ৰাচীন জনজাতীয় ব্যৱস্থা, প্ৰাচীন এটা সামন্তীয় ব্যৱস্থা, অৰ্ধ সামন্তীয় ব্যৱস্থা এটা চলি আছিলে তেতিয়া। ব্ৰিটিছে প্ৰত্যক্ষভাৱে আহি চিৰস্থায়ী বন্দবস্তি পোষণ কৰিলে, বেপাৰ বাণিজ্য অধিগ্ৰহণ কৰিলে। গোৱালপাৰা জিলাত, গোৱালপাৰা চহৰত, বৰ্তমান গোৱালপাৰা চহৰত লোনৰ ডাঙৰ গোডাউন সৃষ্টি কৰিলে। ইংৰাজে নিজৰ সেনাবাহিনী ৰাখিলে। এইবোৰৰ ফলত হ'ল কি, জমিদাৰৰ লগত সংঘাত হ'ল, প্ৰাচীন জমিদাৰৰ লগত সংঘাত হ'ল। এই সংঘাতৰ কাহিনী আছে। মেছপাৰ জমিদাৰ ৰনাৰাম চৌধুৰীয়ে 1789 চনত 500 বৰকন্দাজ লৈ পেলাই গোৱালপাৰাৰ লোনৰ পুথি জ্বলাই দিছিলে ইংৰাজে। ইউৰোপীয়ান এজনক হত্যা কৰিছিলে, কেইবাজনো আহত হৈছিলে, আৰু কেপ্টেইন বেইলি, গোটেই অসম বাণিজ্যৰ মুৰব্বী, মুখীয়া কেপ্টেইন বেইলি প্ৰথমতে প্ৰাণ ৰক্ষা কৰিছিলে। কালেক্টৰ আছিলে তেখেতে গোৱালপাৰা। যিকি নহওক, ৰনাৰাম চৌধুৰীৰ বিদ্ৰোহ দমন হ'ল। তাৰপিছতো কৰৈবাৰীত বিদ্ৰোহ হৈছিলে, বিদ্ৰোহ চলি আছিলে। ইংৰাজে মোগলৰ হাতৰ পৰা এই অঞ্চলটো কৰাৰ পিছত 1665 চনত ৰংপুৰৰ সৈতে চামিল কৰিলে। বৰ্তমান গোৱালপাৰা অঞ্চলটো ৰংপুৰৰ সৈতে চামিল কৰিলে। 1822 চনলৈকে ৰংপুৰৰ লগতে আছিলে। তাৰপিছত ডেভিড স্কট চাহাব, তেখেতে চুপাৰিচ কৰিলে প্ৰধান ইণ্ডিয়ান গভৰ্ণৰক যে এই অঞ্চলটোত এখন সুকীয়া জিলা গঠন কৰিব লাগে, গাৰো পাহাৰক সাঙুৰি পেলাই। আৰু ডেভিড স্কট চাহাবৰ চুপাৰিচ মৰ্মে গভৰ্ণৰ জেনেৰেলে কৰিলে কি, 1822 চনত আইন প্ৰণয়ন কৰি সেই সময়ত য'ত য'ত পাৰ্মানেণ্ট ছেটেলমেণ্ট আছিলে, চিৰস্থায়ী বন্দবস্তি আছিলে, হাবৰাঘাট, মেছপাৰা, কালুমালাপাৰা আৰু কৰৈবাৰী, এইকেইখন পৰগনাক গাৰো পাহাৰৰ সৈতে সাঙুৰি এখন নতুন জিলা গঠন কৰিলে। এই জিলাখনৰ নাম গোৱালপাৰা। তাৰপিছত ইয়াণ্ডাবু সন্ধি হ'ল মান আৰু ব্ৰিটিছৰ সৈতে। আৰু ইয়াণ্ডাবু সন্ধি মৰ্মে অসমখন যেনেকৈ ব্ৰিটিছৰ অধীনলৈ গুচি গ'ল, ঠিক গোৱালপাৰাকো এই গোৱালপাৰা জিলাকো অসমৰ সৈতে সাঙুৰি পেলোৱা হ'ল, সাঙুৰি দিয়া হ'ল। অৰ্থাৎ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে গোৱালপাৰা জিলা অসমৰ সৈতে চামিল হ'ল। ভাৰত স্বাধীন হোৱাৰ পিছতো গোৱালপাৰা জিলা হিচাপে থাকে, অসমৰ লগতেই থাকে। 1983 চনত এই অবিভক্ত গোৱালপাৰাক খণ্ডিত কৰা হয়।
ধুবুৰী আৰু কোকৰাঝাৰ জিলাক ফালি লৈ যোৱা হয়। বঙাইগাঁও জিলা 1989 চনত গোৱালপাৰাৰ পৰা কাটি নিয়া হয়। অৰ্থাৎ গোৱালপাৰাখন বেলেগৰ পৰা কাটি আনি গোৱালপাৰা জিলা কৰা নহয়। গোৱালপাৰা জিলাখন আগৰ পৰাই আছে, পূৰ্বৰ পৰাই আছে। 1822 চনৰ পৰা আজি 200 বছৰ হ'ল। গোৱালপাৰা জিলাৰ ইতিহাস 200 বছৰীয়া। গোৱালপাৰাৰ পৰাহে কাটি পেলাই স্প্লিট কৰি পেলাই বেলেগ জিলা গঠন হৈছিল। গতিকে গোৱালপাৰা জিলাৰ ইতিহাস 40 বছৰীয়া কোনোকালেই হ'ব নোৱাৰে। গোৱালপাৰা জিলাৰ ইতিহাস বিকৃত নহওক আৰু প্ৰশাসনে আয়োজন কৰা অনুষ্ঠানটো সুচাৰুৰূপে সম্পন্ন হওক, তাকেই কামনা কৰিলোঁ। আশা কৰিম গোৱালপাৰা জিলা প্ৰশাসনে গোৱালপাৰা জিলাৰ ইতিহাস সুন্দৰকৈ সংৰক্ষণ কৰাৰ এক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব। ধন্যবাদ।